নাম্বাৰবিলাক লাগি আজি দিনটো আৰম্ভ কৰিছোঁ এটা ধুনীয়া ব্ৰেকফাষ্টত আছে ফ্ৰুট চালাড আৰু ভেজ ৰোল বনাইছিলোঁ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আমাৰ মাহঁতৰ নতুন গাড়ী ল'ব, তাকে আনিবলৈ আমি তিনিচুকীয়া গৈ আছোঁ। তো মাহঁত এতিয়া ঘৰৰ পৰা ওলাইছে, আহি পোৱাহি নাই, ৰৈ আছোঁ। নিয়ান আৰু মই ৰেডি এতিয়া। আমি নতুন গাড়ী আনিবলৈ গৈ আছো। নিয়ান, তুমি ক'ত গৈ আছা? ককাহঁতৰ নতুন গাড়ী আনিবলৈ। মা, কেনেকুৱা লাগিছে নতুন গাড়ী আনিবা? ভাল লাগিছে। কিমান দিনৰ মূৰত, কিন্তু এখন পুৰণা গাড়ীখন দি আহিম, সেইটো এটা বেয়াও লাগিছে। বহুত বছৰ থাকিলেতো, মানে আমি যিমান দিন মানে 10 বছৰটো হৈ গ'ল ন? 11 বছৰ মানে হৈ গ'ল। এয়া আমি হুণ্ডাই শ্ব'ৰুম পালোহি। এইখন লাগিব। এইখন আমাৰ পুৰণা গাড়ী, তো আজি আমি এইখন এক্সচেঞ্জ কৰিম আৰু এইখন এক্সচেঞ্জ কৰি এখন আমি নতুন গাড়ী ল'ম। তো ব'লক তেনেহ'লে কমেণ্ট কৰি জনাবচোন কি গাড়ী ল'ম, এনেই আইডিয়া আৰু কি গাড়ী ল'ম। তো আৰু ব'লক তেনেহ'লে হুণ্ডাই শ্ব'ৰুমৰ ভিতৰলৈ যাওঁ। কিমান ধুনীয়া ধুনীয়া গাড়ী ৰখা হৈছে নতুন নতুন। তো ইয়াৰ ভিতৰতে আজি আমাৰ এখন ল'ম। এইখন চাগে ফাৰ্ষ্ট ৰখা হৈছে হুণ্ডাই ভাৰ্নাৰ। তো এইখন হৈছে হুণ্ডাই অ'ৰা। তো ধৰিব পাৰিছে কিয় মই কেমেৰাটো ইয়াৰ ওচৰতে ৰখাইছোঁ? হয়, এইখনেই আমাৰ গাড়ী। তো এয়া আমাৰ ৰেডি গাড়ী, নাম্বাৰ প্লেট লগায়ো ৰেডি, কাৰণ আমাৰ ডেলিভাৰীলৈ অলপ দেৰি হৈছে কিবা কাৰণত। বাবা, আজি ৰাইজে গাড়ী ল'ব। আজি আমি হুণ্ডাই শ্ব'ৰুমত আহিলোঁ। আজি হুণ্ডাই অ'ৰা ডেলিভাৰী ল'ম। অলপ পিছত গাড়ী ৰেডি আছে, নাম্বাৰ প্লেটো লাগি গ'ল। আমি ডেলিভাৰী ল'ম আৰু যাম। তাৰপিছত তাৰপিছত বিন্দাছ পাৰ্টি হ'ব আৰু। এতিয়া কোনটো ৰিজৰ্টত যাওঁ সেইটো আমি ডিচাইড কৰিব লাগিব। কৰা নাই একেলগে। গাড়ীটো চলাবলৈ নাজানো, কিন্তু ড্ৰাইভাৰ চিটত বহিনো কেনেকুৱা লাগে। নতুন গাড়ীটো বহিয়ে চাইছোঁ, পাপাৰ গাড়ী। তো মোকে দেখি নিয়ানকো বহিব লাগে, সিও আহি গ'ল। টাটা টাটা। এয়া হ'ল শচীন হুণ্ডাই। তেখেতে মাক গামোচা পিন্ধাইছে আৰু পাপাক বুকে এটা দিছে। শ্ব'ৰুমত এটা কথা বহুত ভাল লাগিলে, তেখেতলোকে পূজাৰী আনি মেলি পূজা কৰাই দিছে। ধুনীয়াকৈ পূজা কৰাই মেলি গাড়ীখন উলিয়াই দিছে। এয়া অলপ মাও পূজা কৰি লৈছে।
এয়া শ্ব'ৰুমৰ পৰা হাজবেণ্ডে গাড়ী উলিয়াইছে পিছে কালাৰটো কেনেকুৱা লাগিছে ৰাইজ কওকচোন এনেইতো ব্লু হয় কিন্তু পেপাৰত লিখা আছে একুয়া তেল নতুন গাড়ী এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে ভাল লাগিছে কালাৰটো ভাল লাগিছে মেইনলি আৰু স্পেচো আছে আগৰখনতকৈ আমাৰ গাড়ী কিনি মেলি এচেচৰিজ লগাওঁতে ইমানেই দেৰি হ'ল মানে পূৰা ভোক লাগিছে ফাৰ্ষ্টতে তেনেহ'লে খানাটো খাই লওঁ আকৌ লগ পাই আছোঁ ৰাস্তাতে কালী মন্দিৰ এটা পাওঁ তাতো পূজা কৰাই লৈছোঁ এয়া পূজাৰীয়ে পূজা কৰি আছে যিহেতু নতুন বস্তু এটা লৈছোঁ সদায় যে ভাল তাৰে কামনাৰে ভগৱানৰ নামতে আজি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে